নমস্কাৰ দিবাৰাউছৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান poligogoi আপোনালোক সকলোৰে পৰিচিত চিনাকি মুখ poligogoi ঘৰত। আহকচোন তেওঁৰ লগত দুখাৰ কথা পাতোঁ। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছেই যে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা আসাম ইউথ অলিম্পিকত poligogoi স্বৰ্ণপদক পাবলৈ সক্ষম হৈছে। তো poligogoi আমি দুআষাৰ কথা পাতোঁ। আহকচোন প্ৰথমতে তেওঁলৈ এটা উপহাৰ লৈছিলোঁ আমি, তেওঁক এখন ফুলাম গামোচাৰে আমি সম্বোধনা জনাম। এয়া আমাৰ মাজত poligogoi, তোমাক বহুত বহুত শুভেচ্ছা জনাইছোঁ। তোমাৰ অনুভৱটো কেনেকুৱা হৈছে? অনুভৱটো ভালেই লাগিছে। গৈ পিনি প্ৰথমবাৰ বাবে খেলি পিনি আসাম ইউথ অলিম্পিকত প্ৰথমবাৰ বাবে খেলি পিনি গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। বহুত সুখী তাত গ'ল্ড মেডেল পাই পিনি। তুমি টাইকোৱাণ্ডো খেলা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা আৰু ক'ৰ পৰা? মই টাইকোৱাণ্ডো 2018 চনৰ পৰা জইন কৰিছিলোঁ ইয়াত ঢকুৱাখানাতে। তুমি যে আসাম ইউথ অলিম্পিকত গ'লা, তাৰ আগতে তুমি কিমানখিনি সাজু হৈ নিজকে তালৈ লৈ গৈছিলা? তেতিয়া বহুত কষ্ট হৈছে। প্ৰেক্টিছ কৰিছিলোঁ মৰ্ণিং ইভিনিং দুইবেলা। মৰ্ণিং 6টাৰ পৰা 8টালৈকে কৰিছিলোঁ, তাৰপৰা ইভিনিং আকৌ 6টাৰ পৰা 8টালৈকে। ইমান কষ্টও কৰিছে। ছাৰহঁতেও বহুত সহায় কৰিছিলে তেতিয়া। ছাৰহঁতেও আমাৰ লগত লাগিছিল, বহুত কষ্ট কৰিছিলে। আৰু ইয়াৰ আগতে তুমি আৰু ক'ত ক'ত খেলিছিলা আৰু কিবা মেডেল পাইছিলানে? পাইছিলোঁ। আপাৰ আসাম হৈছিলে, তেতিয়া তাত গ'ল্ড মেডেল পাইছিলোঁ আৰু বেষ্ট ফাইটাৰ পাইছিলোঁ। আৰু তেজপুৰত খেলিছিলোঁ, তেজপুৰত চিলভাৰ মেডেল পাইছিলোঁ। ষ্টেট গেম আছিলে তেতিয়া। ইমানবোৰ খেল আছে, তাৰ ভিতৰতে তুমি টাইকোৱাণ্ডোহে কিয় বাছি ল'লা? প্ৰথম দাদা এডমিশ্যন কৰিছিলে, তাক দেখি পিনি বহুত যাব মন গ'ল। প্ৰেক্টিছ কৰোঁ তাত, মানে চব ফিল্ডত প্ৰেক্টিছ কৰি থাকে ন, তেতিয়া তাত দেখি পিনি মোৰো আগ্ৰহী, মানে ময়ো খেলিম বুলি, সেইকাৰণে এডমিশ্যন কৰিলোঁ। ডেইলি তুমি কিমান সময়কে প্ৰেক্টিছ কৰিছিলা? ডেইলি 6টাৰ পৰা 8টালৈকে মৰ্ণিং, তাৰপৰা ইভিনিং 6টাৰ পৰা 8টালৈকে। ইয়াৰ আগতে তুমি আৰু ক'ৰবাত খেলিছিলানে? খেলিছিলোঁ। ফাৰ্ষ্ট নাহৰকটীয়াত খেলিছিলোঁ। তাত ফাৰ্ষ্ট টাইম খেলিছিলোঁ, তেতিয়া হাৰিলোঁ। ছেকেণ্ড তেজপুৰত খেলিছিলোঁ, তেজপুৰত চিলভাৰ মেডেল পাইছিলোঁ, ষ্টেট গেম আছিলে। তাৰপৰা আসাম মাৰ্ঘেৰিটাত খেলিছিলোঁ, আসাম আপাৰ আছিলে নেকি তেতিয়া। তেতিয়া গ'ল্ড মেডেল পাই বেষ্ট ফাইটাৰ পাইছিলোঁ। আৰু তুমি এতিয়া কিহত পঢ়ি আছা? এবাৰ বি এ ফাৰ্ষ্ট ছেমত। পঢ়াৰ লগতে তুমি টাইকোৱাণ্ডো খেলাটো কেনেকৈ মানে মেনেজ কৰি আছা? প্ৰেক্টিছ কৰি 8টা বজাত 8:30 পাওঁহি, তাৰপিছত অলপ ৰেষ্ট লৈ পিনি 2 ঘণ্টা নহ'লে 1.5 ঘণ্টা এনেকৈ পঢ়িছিলোঁ। আৰু টাইকোৱাণ্ডো খেলাৰ বাহিৰে তুমি আৰু কি খেলি ভাল পোৱা বা কি কৰি ভাল পোৱা? টাইকোৱাণ্ডো খেলি ৰানিং কৰি অলপ ভাল লাগে, তাৰপৰা কাবাডী খেলি। আৰু তোমাৰ ভৱিষ্যতে কিবা চাকৰিৰ এইম আছে নেকি, যে মই এনেকুৱা এটা চাকৰি কৰিম? আছে। কি চাকৰি কৰিবা? ইণ্ডিয়ান আৰ্মিত যাব মন আছিলে বেছি। ইণ্ডিয়ান আৰ্মি। আৰু হাইটটো আছেই তোমাৰ, পাৰিবা ইণ্ডিয়ান আৰ্মি, পূৰা ৰানিং কৰি থাকা আৰু খেলৰ যোগে ইণ্ডিয়ান আৰ্মি হোৱাকৈ আমি তাকে কামনা কৰিছোঁ। আগন্তুক 2-3 বছৰ ভিতৰত তুমি কোনকেইটা গেমত অংশগ্ৰহণ কৰিব বিচাৰা? নেশ্যনেল তাত গ'ল্ড মেডেল, মানে আশা কৰোঁ গ'ল্ড মেডেল পাম বুলি চেষ্টা কৰিম। আৰু যিকোনো এখন গেমত অংশগ্ৰহণ কৰাৰ আগতে তুমি নিজকে কিমানখিনি সাজু কৰি তোলা? নিজকে প্ৰেক্টিছ কৰোঁ বহুত মৰ্ণিং ইভিনিং। তেতিয়া প্ৰেক্টিছৰ পৰা আহি পিনি অলপ ৰেষ্ট লওঁ, লৈ পিনি নিজৰ খোৱা বোৱাখিনি অলপ ঠিক কৰি লওঁ, মানে এইটো খালে এইটো হ'ব, এইটো খালে এইটো হ'ব বুলি। ধৰি লোৱা কোনোবা এখন খেলত তুমি হাৰি গ'লা, তেতিয়াতো তোমাৰ পূৰা খং উঠে আৰু নিজৰ ওপৰত কেতিয়াবা বেয়া লাগে, হতাশ হৈ পৰা। আৰু সেইখিনি সময়ত তুমি সেই মানে খং উঠা বা হতাশ হোৱা, দুখ লগা, সেইবিলাকৰ লগত তুমি কেনেকৈ ফাইট কৰা বা নিজকে কেনেকৈ ডিল কৰা? এতিয়া ভয় লাগে অলপ, ভয়টো পাহৰি পিনি খেলিবলৈ চেষ্টা কৰোঁ, মানে জিকিমেই বুলি। কিন্তু হাৰি যোৱাৰ পিছত অলপ মন বেয়া লাগে। পিছত এনেকৈ ভাবোঁ, পিছত ভালকৈ প্ৰেক্টিছ কৰি পিনি আকৌ খেলিম, ভালকৈ নেক্সট টাইম গ'ল এনেকৈ জিকিব পাৰোঁ। ভিডিঅ' শেষৰ পৰ্যায়লৈ আহোঁ। ভিডিঅ' শেষৰ পৰ্যায়ত আমাৰ এটা ৰেপিড ফায়াৰ বুলি ৰাউণ্ড ৰাখিছোঁ। তোমাক কেইটামান প্ৰশ্নও দিম, তুমি সেই প্ৰশ্নকেইটা ডাইৰেক্ট উত্তৰটো, মানে চিধা উত্তৰটো দিলেই হ'ল। আৰু ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে টাইকোৱাণ্ডো নে বেলেগ কিবা? ফেভৰেট ফুড? ফেভৰেট টাইকোৱাণ্ডো কিক? তোমাৰ সবাতোতকৈ ডাঙৰ মেডেল? এইটো আসাম ইউথ অলিম্পিকত। তোমাৰ ফেভৰেট মহৎলোকৰ বাণী? অলিম্পিক নে ৱৰ্ল্ড চেম্পিয়নশ্বিপ? আইফোন নে এণ্ড্ৰইড? ফেচবুক নে ইনষ্টাগ্ৰাম? সপ্তাহৰ কোনটো দিন ভাল লাগে? চানডে। কিয়?
এইটো চানডে মৰ্ণিং বন্ধ হৈ থাকে ন সেইকাৰণে মানে মৰ্ণিং প্ৰেক্টিছ হৈ পিনি ইভিনিং পিছবেলা প্ৰেক্টিছ নহয় জেগা আৰু মৰ্ণিংও বন্ধ থাকে আপোনালোকে দেখিলেই কথা পাতিলোঁ পলি গগৈৰ লগত এয়া পলি গগৈ আমাৰ মাজত পলি গগৈ মেডেলটো দেখাই দিবা এবাৰ তোমাৰ এইটো গ'ল্ড মেডেল আপোনালোকে সকলোৱে দেখিলে আৰু পলি গগৈ আপোনালোকে সকলোৱে ভালকৈ চিনিয়ে পায় আজি অকণমান কথা আজিৰ ভিডিঅ'টো ইমানেই আছিল ইমানতে সামৰি দিওঁ ভিডিঅ'টো আৰু এয়া পলি গগৈ আপোনালোকে জানিলে সকলোৱে আৰু এইটোৱে হ'ল পলি গগৈ পোৱা মেডেলটো আৰু ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এয়াই পলি গগৈ আপোনালোকে দেখিছে তেওঁ বহুত জেগাত খেলিব গৈছে অসমতে বহুত জেগা গৈছে অসমৰ বাহিৰতো গৈছে দেখিছে কিমান মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছে এনেকৈ পলি গগৈক মৰম আৰু আশীৰ্বাদ দি যাব আপোনালোকে আৰু যদি চেনেলটোত নতুন আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকক দি যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় জয় আই অসম